নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, সম্পূৰ্ণ শিক্ষা ইউটিউব চেনেলটোলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি নেৰেশ্যনৰ দ্বিতীয়টো ভিডিঅ' মই লৈ আহিছোঁ আৰু এই ভিডিঅ'টো চোৱাৰ পিছত প্ৰথম ভিডিঅ'টো আৰু এইটো ভিডিঅ' চোৱাৰ পিছত তোমালোকে নেৰেশ্যন পৰিৱৰ্তন অনায়াসে কৰিব পাৰিবা আৰু এইটো তোমালোকৰ বাবে শেষ ভিডিঅ' নেৰেশ্যন চেঞ্জ কৰাৰ বাবে। তো এতিয়া আমি আগবাঢ়িছোঁ প্ৰথম এছাৰ্টিভ চেণ্টেন্স বা বৰ্ণনাসূচক বাক্যলৈ। এছাৰ্টিভ চেণ্টেন্সক ইনডাইৰেক্ট নেৰেশ্যন কৰাৰ ক্ষেত্ৰত ৰিপৰ্টিং ক্লজৰ ভাৰ্ব চে বা চেইডৰ ঠাইত চে বা চেইডে লিখা হয় যদিও চেটোৰ ঠাইত টেল আৰু চেইডটোৰ ঠাইত টল্ড লিখা হয়। আৰু যদি চেইজ থাকে তেন্তে চেইজ এ হয় আৰু চেইজটো থাকিলে টেলছ হয়। এইখিনি তোমালোকে মনত ৰাখিবলগীয়া। এই নিয়মবিলাক তোমালোকে পুংখানুপুংখভাৱে একেবাৰে মনত ৰাখিব লাগিব, তেতিয়াহে তোমালোকে নেৰেশ্যন চেঞ্জবিলাক সম্পূৰ্ণ নিখুঁতভাৱে নিৰ্ভুলভাৱে কৰিব পাৰিবা। তোমালোকে নিশ্চয় ৰিপৰ্টিং আৰু ৰিপৰ্টেড ক্লজ এইটোৰ বিষয়ে আগৰ যিটো ভিডিঅ' আছিল তাত নিশ্চয় পাইছা। গতিকে ৰিপৰ্টিং আৰু ৰিপৰ্টেড ক্লজৰ মাজত আমি কি ব্যৱহাৰ কৰিব লাগে যে কমা উদ্ধকমা উঠাই তাত ডেট কনজাংশ্যন এটা লিখিব লাগে, কাৰণ যেতিয়া আমি ইনডাইৰেক্ট কৰিম তেতিয়া ডেট কনজাংশ্যন লিখা হয়। আৰু ইয়াত মই কেইটামান এক্সাম্পল লৈছোঁ, যেনে ডাইৰেক্ট নেৰেশ্যন দ্য লেডি ছেইড টু মি আই উইল টেল ইউ মাই ষ্টৰি, আৰু ইনডাইৰেক্টত সেই বাক্যটো লোৱা হৈছে দ্য লেডি টল্ড মি কমা উদ্ধকমাৰ সলনি আহিছে ডেট কনজাংশ্যন, আৰু আইৰ জেগাত কি হ'ব, যিহেতু লেডি আছে ইয়াত চি হ'ব, আৰু উইল থাকিলে সদায় মনত ৰাখিব উড হ'ব। টেল মি মাই ষ্টৰীৰ জেগাত কি হ'ব, হাৰ ষ্টৰী। ঠিক তেনেকৈ তলৰ বাক্যটো তোমালোকে চাই যাবা। এইবাৰ আহিছোঁ ইণ্টাৰগেটিভ চেণ্টেন্স বা প্ৰশ্নবোধক বাক্য। ইয়াত 4টামান নিয়ম আছে। মই নিয়মবিলাক একফালৰ পৰা পঢ়ি গৈছোঁ, তোমালোকে মাত্ৰ ভালদৰে চাই আকৌ বহীত লিখি ল'বা। ইণ্টাৰগেটিভ চেণ্টেন্সৰ ক্ষেত্ৰত ইনডাইৰেক্ট নেৰেশ্যন কৰোঁতে ৰিপৰ্টিং ভাৰ্ব চেৰ ঠাইত আক্স বা এনকুৱাৰ অফ ব্যৱহাৰ কৰিব লাগে। যদি পাষ্ট টেন্সত থাকে তেতিয়াহ'লে আক্সৰ জেগাত হ'ব আক্সড আৰু এনকুৱাৰ অফৰ জেগাত হ'ব এনকুৱাৰ্ড অফ। ঠিক তেনেকৈ 2 নম্বৰ নিয়মটো আছে ইনডাইৰেক্ট নেৰেশ্যনৰ ৰিপৰ্টিং আৰু ৰিপৰ্টেড ক্লজ দুটাৰ মাজত উদ্ধকমাৰ ঠাইত আগত যেনেকৈ ডেট কনজাংশ্যন ব্যৱহাৰ কৰিছিলোঁ, ইয়াত এইবাৰ কি ব্যৱহাৰ কৰিব লাগিব, ইফ বা ৱেডাৰ লিখিব লাগিব। গতিকে এছাৰ্টিভ চেণ্টেন্সৰ ক্ষেত্ৰত আৰু ইণ্টাৰগেটিভ চেণ্টেন্সৰ ক্ষেত্ৰত নিয়মবিলাক কিছু পৃথক হয়, কাৰণ আমি আগতে যেতিয়া এছাৰ্টিভ চেণ্টেন্সৰ ডাইৰেক্টৰ পৰা ইনডাইৰেক্টলৈ পৰিৱৰ্তন কৰিছিলোঁ তেতিয়া তাত আমি ৰিপৰ্টিং আৰু ৰিপৰ্টেড ক্লজৰ মাজত য'ত কমা উদ্ধকমা আছিল তাত আমি কনজাংশ্যন হিচাপে ডেট ব্যৱহাৰ কৰিছিলোঁ। আৰু যিবিলাক প্ৰনাউন চেঞ্জ হয় সেইবিলাক প্ৰায় একে থাকিব। সেইবিলাক তোমালোকে আগত যিবিলাক মই লিষ্ট দি দিছোঁ সেই লিষ্টবিলাক ভালদৰে চাই ল'বা আৰু সেইবিলাক মুখস্থ কৰি ল'বা, তেতিয়াহে তোমালোকৰ নেৰেশ্যন চেঞ্জ কৰাৰ কাৰণে সুবিধা হ'ব। কিন্তু ইণ্টাৰগেটিভ চেণ্টেন্সত কি হয়, কমা উদ্ধকমাৰ সলনি ইফ বা ৱেডাৰ হয়। এইবাৰ আহিছোঁ ইণ্টাৰগেটিভ চেণ্টেন্সৰ 3 নম্বৰ নিয়মটো। ইনডাইৰেক্ট নেৰেশ্যনত চেণ্টেন্সটো সদায় ষ্টেটমেণ্ট বা এছাৰ্টিভ ফৰ্মত লিখিব লাগে। যদিও প্ৰশ্নবোধক বাক্য ডাইৰেক্টত থাকে তেতিয়াহ'লে ইনডাইৰেক্ট কৰোঁতে আমি তাক প্ৰশ্নবোধক চিনডাল দিব নালাগে, তাক আমি এছাৰ্টিভ ফৰ্মত লিখিব লাগে। যেনে আই ছেড ৰহমান কেন ইউ ড্ৰাইভ এ কাৰ, মই ৰহমানক সুধিছিলোঁ তুমি গাড়ী এখন চলাব পাৰানে। আৰু ইনডাইৰেক্টত কি লিখিছোঁ, আই আস্কড ৰহমান কমা উদ্ধকমাৰ সলনি ইয়াতো কি আহিছে, ইফ হৈছে, হি কেনৰ জেগাত কি হ'ব, কুড ড্ৰাইভ এ কাৰ। ঠিক তেনেকৈ তলৰ বাক্যটো দ্য ডক্টৰ ছেইড টু মি কেন ইউ বাই দ্য মেডিচিন, আৰু ইনডাইৰেক্ট কৰোঁতে আমি কি লিখিছোঁ, দ্য ডক্টৰ আস্কড মি, ছেইডটোৰ জেগাত কি লিখিছোঁ, আস্ক লিখিছোঁ, মিটো মিয়ে থাকিব। আৰু কমা উদ্ধকমাৰ সলনি ইয়াতো কি ব্যৱহাৰ কৰিছোঁ, ইফ, ইউ কুডৰ জেগাত ইউ কেন ইউ আছিল, যিহেতু ইয়াত আমি কি লিখিছোঁ, আই কুড বাই দ্য মেডিচিন, যিহেতু বাক্যটো ষ্টেটমেণ্ট আকাৰত লিখিব লাগিব। পৰৱৰ্তী নিয়মটোলৈ আগবঢ়াৰ আগে মই তোমালোকক এটা কথা ক'ব বিচাৰিছোঁ, যদি তোমালোকে এই ভিডিঅ'বিলাক চাই কিঞ্চিত পৰিমাণে হ'লেও উপকৃত হোৱা বুলি ভাবিছা নিজকে, তেতিয়াহ'লে প্লিজ ভিডিঅ'বিলাক লাইক কৰি যাবা আৰু শ্বেয়াৰ কৰিবা, লগতে চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই কৰি যাবা। এতিয়া আহিছোঁ 4 নম্বৰ নিয়মটোলৈ। ইণ্টাৰগেটিভ চেণ্টেন্সক ইনডাইৰেক্ট নেৰেশ্যনলৈ পৰিৱৰ্তন কৰোঁতে ৰিপৰ্টেড ক্লজটো যদি ডব্লিউ বা এইচ প্ৰশ্নবোধক শব্দ যেনে হোৱাট, হোৱাই, হুৱেৰ, হুৱেন, হোম, হাউ আদিৰে আৰম্ভ হয় তেতিয়া উৰ্দ্ধকমাৰ ঠাইত ইফ বা ৱেডাৰ নবহে। নিয়মবিলাক বুজিবৰ বাবে মই তোমালোকৰ বাবে কেইটামান ইয়াত এক্সাম্পল লৈ আহিছোঁ। প্ৰথম এক্সাম্পলটো হৈছে ডাইৰেক্টত আছে হি ছেইড টু মি হুৱেন ডিড ইউ বাই দিছ পেন, তেওঁ মোক কৈছিল বা সুধিছিল তুমি এই কলমটো কেতিয়া কিনিছিলা। আৰু ইনডাইৰেক্টত কি লিখিছোঁ আমি, হি আস্কড মি হুৱেন আই হেড বাউট ডেট পেন,
কাৰণ ইয়াত কি হৈছে হুৱেনটো হুৱেনে থাকিব কিন্তু প্ৰশ্নবোধক চিনডাল নাথাকিব কাৰণ এই বাক্যটোক আমি এছাৰ্টিভ ফৰ্মত লিখিব লাগে 2 নম্বৰ যিটো মানে এক্সাম্পল আছে দ্য হেডমাষ্টাৰ ছেইড টু মি হু আৰ ইউ হেডমাষ্টাৰে মোক সুধিছিল তুমি কোন ইনডাইৰেক্টত আমি কি লিখিছোঁ দ্য হেডমাষ্টাৰ আস্কড মি হু আই ৱাজ যেহেতু বাক্যটো পাষ্ট টেন্সত আছে ওপৰত যেহেতু ৰিপৰ্টিং ক্লজটো পাষ্ট টেন্সত আছে সেইকাৰণে হু আৰ ইউৰ জেগাত কি হৈছে হু আই ৱাজ হৈছে এবাৰ আহিছোঁ ইম্পাৰেটিভ সেন্টেন্স বা আদেশসূচক বাক্য যিবিলাক বাক্য আমি আদেশ দিয়াৰ ধৰণে মানে ব্যৱহাৰ কৰোঁ যেনে বস্তুটো আন কামটো কৰ তেনেকুৱা ধৰণৰ বাক্যবিলাকৰ ক্ষেত্ৰত ইম্পাৰেটিভ সেন্টেন্স বুজোৱা হয় আৰু ইয়াত নিয়মবিলাক মই লিখি দিছোঁ ইম্পাৰেটিভ সেন্টেন্সক ডাইৰেক্ট নেৰেশ্যনৰ পৰা ইনডাইৰেক্ট নেৰেশ্যন কৰাৰ ক্ষেত্ৰত ৰিপৰ্টিং ভাৰ্বটোৰ ঠাইত অৰ্ডাৰ কমাণ্ড ৰিকুৱেষ্ট এডভাইচ আদি শব্দ ব্যৱহাৰ কৰিব লাগে আৰু ৰিপৰ্টেড ভাৰ্বটোৱে আদেশ বুজালে অৰ্ডাৰ অনুৰোধ বুজালে ৰিকুৱেষ্ট আৰু উপদেশ বুজালে এডভাইচ লিখিব লাগে অৰ্থাৎ আমি কাৰোবাক কিবা এটা কাম কৰিবলৈ ক'লে তাত নিশ্চয় ৰিকুৱেষ্ট হ'ব কিবা এটা বস্তু আনিবলৈ ক'লে নিশ্চয় সেইটো অৰ্ডাৰ হ'ব তেনেধৰণে আমি ইয়াত অৰ্ডাৰ ৰিকুৱেষ্ট বা এডভাইচ এই শব্দবিলাক ব্যৱহাৰ কৰিব লাগে যে মই যদি কৈছোঁ কাৰোবাক দৰজাখন বন্ধ কৰ বুলি তাত নিশ্চয় কি হ'ব অৰ্ডাৰ হ'ব কাৰোবাক কিবা এটা কৰাৰ উপদেশ দিছোঁ তাত তেনে ক্ষেত্ৰত কি হ'ব এডভাইচ হ'ব এতিয়া আহিছোঁ ইম্পাৰেটিভ সেন্টেন্সৰ দ্বিতীয়টো নিয়মলৈ ৰিপৰ্টেড ক্লজৰ ভাৰ্বৰ আগত টু বহুৱাই তাক ইনডাইৰেক্ট নেৰেশ্যনলৈ নিব লাগে ৰিপৰ্টেড স্পীচটো যদি নিগেটিভ হয় ইনডাইৰেক্ট কৰোঁতে ৰিপৰ্টেড ক্লজৰ ভাৰ্বৰ আগত নট টু নেভাৰ টু আদি বহুৱাই তাক ইনডাইৰেক্ট কৰিব লাগে উদাহৰণ হিচাপে তলৰ বাক্যটো চোৱা জন ছেইড টু মি প্লিজ গিভ মি ইউৰ বুক আৰু ইনডাইৰেক্টত আমি কি লিখিছোঁ জন ৰিকুৱেষ্টেড মি টু গিভ হিম মাই বুক এতিয়া আহিছোঁ ইম্পাৰেটিভ সেন্টেন্সৰ তৃতীয়টো নিয়মলৈ ইম্পাৰেটিভ সেন্টেন্সটো যদি লেটেৰে আৰম্ভ হয় তেন্তে ৰিপৰ্টিং ভাৰ্বটোৰ পৰিৱৰ্তন কৰি ইনডাইৰেক্টত প্ৰপ'জ বা ছাজেষ্ট লিখিব লাগে আৰু ক্লজ দুটাৰ মাজত ডেট ব্যৱহাৰ হয় লগতে ছাবজেক্টৰ পিছত শুড লিখিব লাগে এক্সাম্পল দিছোঁ ডাইৰেক্টত মাই ফ্ৰেণ্ড ছেইড টু মি লেট আছ গ' ফৰ এ পিকনিক মোৰ বন্ধুৱে কৈছিল ব'লা এটা পিকনিকলৈ যাওঁ আৰু ইনডাইৰেক্টত কি হৈছে মাই ফ্ৰেণ্ড ছাজেষ্টেড মি ডেট উই শুড গ' ফৰ এ পিকনিক ইম্পাৰেটিভ সেন্টেন্সৰ শেষৰটো নিয়ম যদি লেটেৰে আৰম্ভ হোৱা বাক্যই প্ৰপ'জ বা ছাজেষ্ট নুবুজায় তেন্তে তলত দিয়া ধৰণে পৰিৱৰ্তন হয় আৰু ইয়াত কেইটামান মই এক্সাম্পল দিছোঁ সেইকেইটা তোমালোকে চাই লোৱা ডাইৰেক্টত লিখিছোঁ মাদাৰ ছেইড লেট হাৰ গ' মায়ে কৈছিল তাইক যাবলৈ দিয়া ইনডাইৰেক্টত আমি কি লিখিছোঁ মাদাৰ উইষ্ট ডেট শ্বি মাইট বি এলাউড টু গ' ঠিক তেনেকৈ তলৰ বাক্যটোৰ শ্বি ছেইড লেট মি হেভ এ শ্লিপ আৰু ইনডাইৰেক্টত লিখিছোঁ শ্বি ৱান্টেড টু হেভ এ শ্লিপ এবাৰ আহিছোঁ অপটাটিভ সেন্টেন্স বা আশীৰ্বাদ বা শুভেচ্ছাসূচক বাক্য ইয়াৰ নিয়মটো মই লিখি দিছোঁ তোমালোকক অপটাটিভ সেন্টেন্সবোৰক ইনডাইৰেক্ট নেৰেশ্যনলৈ পৰিৱৰ্তন কৰিবলৈ বক্তাৰ উদ্দেশ্য অনুসৰি ৰিপৰ্টিং ভাৰ্ব ছে বা ছেইডৰ সলনি প্ৰে বা প্ৰেইড বা উইষ্ট ব্যৱহাৰ কৰা হয় আৰু ক্লজ দুটাৰ মাজত ডেট ব্যৱহাৰ কৰা হয় আৰু উদাহৰণ দুটা চাই লোৱা ডাইৰেক্টত আছে ফাদাৰ ছেইড টু মি মে গড ব্লেছ ইউ আৰু ইনডাইৰেক্টত কি লিখিছে যে ফাদাৰ প্ৰেড মি ডেট মাইট গড ব্লেছ মি অৰ্থাৎ আমি যদি কাৰোবাক আশীৰ্বাদ দিওঁ মে গড ব্লেছ ইউ এনেকুৱা ধৰণৰ বাক্যবিলাক এবাৰ আহিছোঁ এক্সক্লামেটৰী সেন্টেন্স যাক আমি ভাৱবোধক বাক্য বুলি কওঁ এক্সক্লামেটৰী সেন্টেন্সৰ ইনডাইৰেক্ট নেৰেশ্যনৰ ক্ষেত্ৰত বক্তাৰ ভাৱ অনুসৰি ৰিপৰ্টিং ভাৰ্বৰ ঠাইত দুখ বুজালে এক্সক্লেম উইথ চৰো এক্সক্লেম উইথ গ্ৰীফ আনন্দ প্ৰকাশ কৰা বুজালে এক্সক্লেম উইথ জয় আৰু আচৰিত বুজালে এক্সক্লেম উইথ ছাৰপ্ৰাইজ লিখিব লাগে অৰ্থাৎ এক্সক্লেমেটৰী সেন্টেন্স তোমালোকে কি বুজি পাইছা যে যদি আমি খেল এখনত জয় হওঁ তেতিয়া আমি কেনেকুৱা ধৰণৰ ভাৱ প্ৰকাশ কৰিম যদি মানুহ এজন মৰিছে তেতিয়া আমি কেনেকুৱা ধৰণৰ ভাৱ প্ৰকাশ কৰিম মানুহ এজন মৰিলে নিশ্চয় আমি দুখ প্ৰকাশ কৰিম আৰু খেল এখনত জয় হ'লে নিশ্চয় আমি আনন্দ প্ৰকাশ কৰিম ঠিক তেনেকুৱা ধৰণৰ বাক্যবিলাকৰ ক্ষেত্ৰত এক্সক্লেমেটৰী সেন্টেন্স হয় এইবিলাক যাৰ পৰিস্থিতি অনুযায়ী মনৰ ভাৱবিলাক বেলেগ বেলেগ হয় তেনেকুৱা ক্ষেত্ৰত আমি এক্সক্লেমেটৰী সেন্টেন্সবিলাক ব্যৱহাৰ কৰিব লাগে ইয়াত মই তোমালোকৰ বাবে কেইটামান এক্সাম্পল লৈছোঁ অৰ্থাৎ দ্বিতীয় নিয়মটো দিয়াৰ পিছত এক্সাম্পল কেইটামান দিছোঁ তোমালোকে চাই ল'বা ৰিপৰ্টিং আৰু ৰিপৰ্টেড ক্লজ দুটাৰ মাজত ডেট ব্যৱহাৰ কৰি ইনডাইৰেক্ট কৰা হয় এক্সাম্পল লৈছোঁ দ্য অল্ড মেন ছেইড টু মি এলাছ আই হেভ লষ্ট মাই মানি ইনডাইৰেক্ট কৰোঁতে আমি কি কৰিছোঁ দ্য অল্ড মেন এক্সক্লেম উইথ চৰো ডেট হি হেড লষ্ট হিজ মানি
দ্য গাৰ্ল ছেইড হাউ বিউটিফুল দ্য পিকচাৰ ইজ। আৰু এই বাক্যটোক ইনডাইৰেক্ট কৰোঁতে আমি কি লিখিছোঁ, দ্য গাৰ্ল এক্সক্লেইম উইথ ছাৰপ্ৰাইজ ডেট দ্য পিকচাৰ ৱাজ ভেৰি বিউটিফুল। মানে পিকচাৰখন বিৰাটেই ধুনীয়া আছিল বা বহুতেই ধুনীয়া আছিল সেইটো বুজোৱা হৈছে।